এয়া বিনায়ক চতুৰ্থী। আজি আমি একো বাদ দিয়া নাই। এতিয়া আমি টেনেচিত আছোঁ, কিন্তু এয়া বিনায়ক চতুৰ্থী, গতিকে আমি সুন্দৰ কদুবু তৈয়াৰ কৰিছোঁ। বহুদিনৰ আগৰ কথা, আমি যেতিয়া সৰু আছিলোঁ, এইটো পৰিয়ালৰ এটা নিয়ম আছিল যে কেৱল এই দিনটোত সকলো পুৰুষ সদস্য পাকঘৰলৈ সোমায় আৰু কদুবু প্ৰস্তুত কৰে। মই বৰ ভালকৈ আকাৰ দিব পৰা নাই, কিন্তু এই চাউলৰ গুড়িৰে মোৰ দেউতাই এটা নিগনি বনাইছিল, গণপতিৰ বাহন হ'ব পৰাকৈ। বাৰু, এইটো মোক নুসুধিব কিদৰে কোনোবাই নিগনি এটাৰ ওপৰত উঠিব পাৰে, কিন্তু তেওঁ পাৰিছিল। প্ৰকৃত কথা হ'ল, কদুবুৰ সোৱাদ ভাল হ'ব লাগে, সেইটোৱে একমাত্ৰ কথা। গতিকে ইয়াৰ আকাৰ এন্দুৰৰ দৰে হ'লেও আমি খাইছিলোঁ, কাৰণ ইয়াৰ সোৱাদ বৰ ভাল আছিল। এয়া আমি দুয়োবিধেই বনাম। এইবিধ মিঠা আৰু এবিধ বহুত মছলাযুক্ত কৰি বনাম। এতিয়া ইয়াত মছলা দিয়া নাই। এতিয়া মই ইহঁতক এইদৰে লগ লগাই দিছোঁ। আকাৰত একেবাৰে বেয়া হোৱা নাই। ইহঁতৰ মাজত এতিয়া মিঠা ভৰাই দিয়া হৈছে, আৰু তাৰপিছত ইহঁতক ভাপত দিব লাগিব। গতিকে ভিতৰটো ভাল। তাত গুড় আছে। গুড় মানে এবিধ বাৰীতে তৈয়াৰ কৰা চেনি। তাৰ মানে ই এতিয়ালৈ ফেক্টৰীৰ প্ৰক্ৰিয়ালৈকে যোৱা নাই, আৰু ই কুঁহিয়াৰৰ পৰা হয়। আমি খেজুৰৰ গুড়ো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমি ইয়াত কুঁহিয়াৰৰ গুড়, চাউলৰ পিঠাগুড়ি, অৱশ্যে অলপ সৃষ্টিশীলতা, আকাৰ, আৰু এতিয়া ভাপত দিয়ক আৰু খাওক। এইদৰে ইয়াক ভাপত দিয়াৰ আৱশ্যকতা আছে। এইদৰে ইয়াক নাখাব। ভাপত দিয়াৰ আৱশ্যকতা আছে, আৰু তাৰপিছত বুম। Vinayak Chaturthi means it's a Ganesha festival. What is the significance of Ganesha? He is supposed to remove all obstacles. বিনায়ক চতুৰ্থী মানে এইটো গণেশৰ উৎসৱ। গণেশৰ তাৎপৰ্য কি? তেওঁ সকলো বাধা আঁতৰ কৰে বুলি বিশ্বাস কৰা হয়। ই এইটো নুবুজায় যে তেওঁ আহি আপোনাৰ সকলো বাধা আঁতৰ কৰি দিব। গণেশৰ এটা ডাঙৰ মূৰ আছে, ঠিক আছে? তেওঁৰ সৰু মূৰটো এৰুৱাই এটা ডাঙৰ মূৰ লগাই দিয়া হ'ল। গতিকে তেওঁক অতিশয় বুদ্ধিদীপ্ত বুলি বিশ্বাস কৰা হয়, আৰু অতিশয় সন্তুলিত। আপুনি যদি তীক্ষ্ণ বুদ্ধি বৰ্তাই ৰাখে, আপোনাৰ মেধা যদি তীক্ষ্ণ কৰি ৰাখে, এই দিশত আপুনি কাম কৰে আৰু লগতে সুস্থিৰ হৈ থাকে, আপুনি যদি সন্তুলিত আৰু আপোনাৰ যদি তীক্ষ্ণ বুদ্ধি আছে, তেন্তে জীৱনৰ সকলো বাধা নিজে নিজে আঁতৰি যাব। গতিকে গণেশে সেইটোকে প্ৰতিনিধিত্ব কৰে। আজিৰ দিনটো তেওঁৰ বাবে উৎসৰ্গা কৰা হৈছে। তেওঁক খাবলৈ ভাল পায়, তেওঁৰ পেটটো ডাঙৰ। সেইটোৰ লগত মিলাবলৈ মোৰ একো নাই, তেওঁৰ পেটৰ সৈতে মিলাবলৈ মোৰ একো নাই। কিন্তু আপোনাৰ যদি তীক্ষ্ণ বুদ্ধি আছে আৰু সন্তুলিত বুদ্ধিমত্তা আছে, তেন্তে আপোনাৰ জীৱনত কোনো বাধা নাই। প্ৰত্যেকটো বাধাই একোটা সম্ভাৱনা। এই মুহূৰ্তত ই ভাইৰাছৰ সময়, পেণ্ডেমিকৰ সময়। গতিকে আমাৰ জীৱনলৈ বাধা আহিছে, কিন্তু ই আমাৰ জীৱন ধ্বংস কৰিব নালাগে। আমি যদি আমাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰোঁ আৰু যদি সন্তুলন বজাই ৰাখোঁ, আমি দেখিম যে এই পেণ্ডেমিক পৰিস্থিতিটো এটা ডাঙৰ সম্ভাৱনালৈ পৰিণত হ'ব। বহুতো সমস্যা আছে, কিন্তু আজি গণেশ উৎসৱ। আহক আমি এই মিঠাইটো আঁজুৰি লওঁ। কৰ্ণাটকত ইয়াক কদুবু বুলি কয়। তেলেগু আৰু অন্ধ্ৰপ্ৰদেশত কুডুমু, আৰু তামিলত মুঠাগম।
কিন্তু এবাৰ যেতিয়া আপুনি খাব আপোনাৰ ডাঙৰ পেট থাকিলেও বেয়া নালাগিব ই ইমানেই সোৱাদ লগা একেখিনি চাউলৰ পিঠাগুড়িৰে আমি এজনা গণপতিও বনাইছিলোঁ এয়া ইমান ধুনীয়া তেওঁ বাহিৰত বৰষুণ দি থকাৰ বাবে বাহিৰলৈ গৈ একো কৰিবও নোৱাৰি গতিকে খাই আছো